নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে চাগে দেই। মোৰো কিন্তু বিৰাট ভাল। গৰমটো অলপ পৰিছে, তথাপিতো চলি যায় আৰু, নহয়নে? মোৰ NS তৃপ্তিৰে ভোজন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি ৰাতি সাজৰ বাবে কি লৈছোঁ জানেনে? এয়া দেখিছেনে? আমি কিন্তু ইয়াক পদুম কচু বুলি কওঁ দেই। আপোনালোকে কি বুলি কয় প্লিজ কমেণ্ট কৰি জনাই দিবচোন। আজি ৰাতি সাজৰ বাবে এয়া পদুম কচু লৈছোঁ আৰু এইফালে লৈছোঁ বিলাহী দুটা, এয়া দেখিছেনে পিঁয়াজ লৈছোঁ আৰু এয়া জলকীয়া, এইফালে লৈছোঁ আলু আৰু এয়া আদা নহৰু। এই জলকীয়াটো কোনে কোনে খাই ভাল পায় বাৰু ক'বচোন দেই। আমাৰ কিন্তু ঘৰতে লাগিছে। কিন্তু এই গোটেই সামগ্ৰীখিনি যে লৈছোঁ কিহৰ লগত আজি বনাম জানেনে? ৰ'ব আপোনালোকেনো কেনেকৈ গম পাব? মই ক'লেহে জানিব। গতিকে আপোনালোকক দেখুৱাইছোঁ ৰ'ব। আজি এই পদুম কচু বনোৱা হ'ব। এয়া দেখিছেনে? গাহৰি মাংস হয়নে? এয়া দেখিছেনে? গাহৰি মাংস আৰু এইফালে লৈছোঁ পদুম কচু। গাহৰি মাংস আৰু পদুম কচু খাই বিৰাট ভাল লাগে। যিহেতু গাহৰি মাংস মোৰ বহুত প্ৰিয়, গতিকে আজি ৰাতি সাঁজটো গাহৰি মাংসই যাওঁ নে কি কয়? আহকচোন আপোনালোকক মই কেনেকৈনো গাহৰি মাংস আৰু এয়া পদুম কচু দি পিনে বনাইছোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাই যাওঁ। আপোনালোকে চাই যাওক আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ যিহেতু চেনেলটো নতুন, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া ব'লকচোন পাকঘৰলৈ যাওঁ আৰু মই কেনেকৈনো বনাওঁ আপোনালোকক দেখুৱাওঁ। এয়া দেখিছেনে? সকলো কুটি বাছি ৰেডি কৰি লৈছোঁ দেই। এয়া দেখিছে? ডাঙৰকৈ পদুম কচুটো কাটি লৈছোঁ। এইফালে বিলাহী কাটি ল'লোঁ আৰু এইফালে আলু ল'লোঁ অলপ ডাঙৰকৈ কাটি। তাৰপাছত ইয়াত আছে পিঁয়াজ, কেঁচা জলকীয়া। মই কেঁচা জলকীয়া অকণমান সৰহকৈ দিছোঁ। তাৰপাছত এয়া আদা নহৰু আৰু ইয়াতে মই শুকান জলকীয়া 4টাও দি থেতেলিয়াই লৈছোঁ আৰু এইফালে 2খন তেজপাত লৈছোঁ। আৰু এতিয়া বনোৱাহে কথা আৰু। ব'লকচোন এতিয়া মই পাকঘৰলৈ যাওঁ, আপোনালোককো লগত লৈ যাওঁ ব'লক। এয়া দেখিছেনে? তেল দি দিলোঁ। এয়া তেল গৰম হ'লে আপোনালোকে কিন্তু মোৰ কেৰাহীটো দেখি নাহাঁহিব দেই। সদায় যে এনেকৈ যে বনাই থাকোঁ, সেইটো কাৰণে এনেকুৱা ৰং হৈ গৈছে আৰু কেৰাহীটো। আৰু মোৰ এটা বৰ বেয়া অভ্যাস আছে কি জানেনে? মই যিয়ে নবনাওঁ আগতীয়াকৈ মই পাঁচফোৰণ দি দিওঁ। এয়া মই এতিয়া পাঁচফোৰণ দি দিলোঁ। তাৰপাছত এয়া দেখিছেনে? লগতে তেজপাত দি দিছোঁ। আৰু এতিয়া দিম পিঁয়াজখিনি। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ জলকীয়া এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি ভালকৈ লৰাই দিম দেই। পিঁয়াজখিনি ৰঙচুৱা হ'লেকে মই ভাজি থাকিম। এয়া দেখিছেনে? পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে আৰু ইয়াতে মই মছলা একো ব্যৱহাৰ নকৰোঁ। এতিয়া মই গাহৰি মাংসখিনি দি দিছোঁ। চাওকচোন, মাংসখিনি যে ইমান ধুনীয়া, দেখি কিন্তু মোৰ লোভ লাগিছে দেই। আৰু এয়া ধুনীয়াকৈ মই মাংসখিনি লৰাই কৰি দিলোঁ। এয়া লৰাই আছোঁ। আপোনালোকে বাৰু গাহৰি মাংস খাই কোনে কোনে ভাল পায় প্লিজ কমেণ্ট এটা কৰি জনাই দিব দেই। মই হ'লে বিৰাট ভাল পাওঁ। যেন এনেকুৱা লাগে গাহৰি মাংস মই সদায় খাই থাকিব পাৰিম। কিন্তু আমাৰ ইয়াত যিহেতু সদায় গাহৰি মাংস নাপায়, শনিবাৰ দিনটোলৈ বাট চাব লাগে, বজাৰ বহে যে, সেইটো কাৰণে। আৰু মই এতিয়া 2 মিনিটমান মাংসখিনি সিজিবলৈ দিম। আৰু ইয়াতে মই এতিয়া দি দিছোঁ নিমখ। আৰু আপোনালোকে জোখ অনুপাতে নিমখখিনি দি ল'ব দেই, কাৰণ কোনোবাই বেছি নিমখ খায়, কোনোবাই কম খায়, নহয় জানো? আৰু মই ইয়াতে দি দিম হালধি অলপ দি দিছোঁ।
ইয়াত মই একো ৰং মছলা ব্যৱহাৰ কৰা নাই, পেকেট মছলা একো ব্যৱহাৰ নকৰোঁ। আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। এতিয়া মই লৰাই এয়া 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। এয়া দেখিছেনে 2 মিনিটৰ কাৰণে ঢাকন দি মই মাংসখিনি ভাজি ল'লোঁ। আৰু এয়া চাওকচোন কি ধুনীয়া লাগিছে নহয়নে কালাৰটো। এতিয়ালৈকে কিন্তু মই মছলা একো দিয়া নাই দেই। এতিয়া কিন্তু দিমহে মছলা। অথনিতে যে মই দেখুৱাইছিলোঁ আদা নহৰু পেষ্টখন সেয়া। আৰু এয়া দেখিছেনে মই অলপ জিৰা গুড়ি দি দিছোঁ। এইটো কিন্তু অপশ্যনেল হয় দেই, আপোনালোকে দিলেও দিব নিদিলেও নাই। আৰু এয়া আদা নহৰু আৰু শুকান জলকীয়া যে থেতেলিয়াই লৈছিলোঁ তাকে দি দিছোঁ। এতিয়া ধুনীয়াকৈ মই মছলাখিনিৰ লগত মাংসখিনি মিক্স কৰি এনেকৈ ভাজি ল'ম আৰু 5 মিনিটৰ কাৰণে ঢাকন দিম। এয়া দেখিছেনে মাজে মাজে কিন্তু মই ঢাকন দিছোঁ, আকৌ মাজে মাজে লৰাই আছোঁ। এনেদৰে 10 মিনিটমান এনেকৈ ভাজি ল'ব দেই। এয়া দেখিছেনে মাংসৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। দেখি কিন্তু বিৰাট ধুনীয়া লাগিছে। এয়া দেখিছেনে কি ধুনীয়া কালাৰ হৈছে চাওকচোন। আৰু যে গোন্ধটো ইমান ধুনীয়াকৈ আহিছে নহয়, দেখিয়ে কিন্তু খাওঁ খাওঁ লাগিছে দেই। কিন্তু ইফালে ইমানেই বেছি গৰম, মোৰ কিন্তু মাংস বনোৱা ধৈৰ্য নাই। কিন্তু উপায়টো নাই, পেট পূজাটো কৰিব লাগিবই নহয় জানো। গতিকে আৰু উপায় নাই। এতিয়া মই ইয়াত কাটি লোৱা কচু আৰু আলুখিনি এড কৰিম। তাৰপিছত সকলোখিনি মাংস, কচু আৰু আলু সিজিবলৈ দিম। আপোনালোকেতো নিশ্চয় দেখিছে মই ইয়াত বেলেগ পেকেট মছলা একো ব্যৱহাৰ কৰা নাই। অকল আদা নহৰু আৰু অকণমান জিৰা গুড়া দি দিছোঁ। সেয়াই ইমান ধুনীয়া সুগন্ধ এটা আহিছে নহয়। আৰু কালাৰো চাওকচোন কি ধুনীয়া আহিছে। এতিয়া মই এয়া কচুখিনি দি দিছোঁ আৰু এয়া আলু দিছোঁ। তাৰপাছত সকলোখিনি মিলাই লৈ ঢাকি দিম, যাতে মাংস, কচু আৰু আলু দুয়োটাৰ লগতে সিজে। এয়া দেখিছেনে কচু আৰু আলুখিনি কিমান ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া অলপ ঢাকোন মাৰি সিজিবলৈ দিম দেই। কিন্তু এয়া দেখিছেনে কচুখিনি ইমান ধুনীয়াকৈ মাংসখিনিৰ লগত মিক্স হৈ গ'ল। আৰু মই এয়া ধুনীয়াকৈ লৰাই দিছোঁ। আৰু আলু সিজিছে নাই এবাৰ চেক কৰি চাই ল'ম আৰু, নহ'লে নিসিজিলে কিন্তু বেয়া কথা হ'ব। এয়া দেখিছেনে আলু কিন্তু ধুনীয়াকৈ সিজি গ'ল দেই, মই চেক কৰি চালোঁ। আৰু ইয়াতে আৰু মই দি দিম কি বাৰু আছে দিবলৈ জানেনে? হয়, ঠিকে ভাবিছে, বিলাহীখিনি। এতিয়া যিহেতু চব সিজি গ'ল, এতিয়া মই বিলাহীখিনি এড কৰিম। আৰু আপোনালোকে যদি ভাবে যে এনেকৈ গ্ৰেভি কৰি লওঁ, এনেকৈ গ্ৰেভি কৰিও খাব পাৰে বা এনেও খাব পাৰে অকণমান পানী দি পেলাই। এতিয়া মই কেনেকৈ দিওঁ আপোনালোকে চাই থাকক। এতিয়া এয়া দেখিছেনে মই এতিয়া এয়া বিলাহীখিনি এড কৰি দিছোঁ। তাৰপাছত ধুনীয়াকৈ লৰাই আকৌ এবাৰ ঢাকন দিম। বিলাহীখিনি সিজিব লাগিব নহয়, নহয় জানো। বাকীখিনিতো চব সিজিলে, এতিয়া বিলাহীখিনি সিজিবলৈ বাকী আছে। আৰু 10 মিনিটৰ কাৰণে আকৌ মই এইখিনি ভালকৈ আকৌ ভাজি ল'ম। এয়া দেখিছেনে মই অকণমান পানী অলপ সৰহকৈ দি দিছোঁ দেই। এতিয়া আকৌ ভালকৈ বিলাহী আৰু যদিও মাংস যদি সিজিবলগীয়া বাকী আছে, তেনেহ'লে মাংস আৰু বিলাহী সিজি যাব। আৰু আলু চালুটো এতিয়া সিজিলে, গতিকে বলকচোন অপেক্ষা কৰোঁ অকণমান মাংসকণ হোৱালৈকে, নহয় জানো। তাৰপিছত আৰু গৰম ভাতৰ লগত আৰু মাংস দি পিনে খাই যে কি মজা লাগিব নহয়নে। এতিয়া এয়া অকণমান মই সিজিবলৈ দিওঁ। এয়া দেখিছেনে ফাইনেলি মোৰ মাংসখিনি ৰেডি হৈ গ'ল। আৰু মই এনেকৈ ৰাখি থ'ম, কাৰণ ভাত খাব লাগিব নহয় জানো। যিহেতু মই বেলেগ চব্জি বনোৱা নাই ভাতৰ লগত, গাহৰি মাংস থাকিলে ভাতৰ লগত আৰু বেলেগ চব্জি কিয় লাগে নহয়নে। কিন্তু মাংসখিনি পুতুককৈ হৈ গ'ল। না পুতুককৈ হৈছে বুলি নকওঁ দেই, যথেষ্টখিনি সময় লাগিছে। আৰু এয়া দেখিছেনে এতিয়া মই এইখিনি নমাই আৰু ভাতৰ লগত গৰম গৰম ভাতৰ লগত দি খাই কি যে মজা লাগিব নহয়নে। এয়া দেখিছেনে মাংসখিনি কেৰাহীৰ পৰা নমাই ল'লোঁ দেই। এতিয়া ভাত অলপ বাঢ়ি আৰু গৰমে গৰমে পৰিৱেশন কৰিম। চাওকচোন কি ধুনীয়া লাগিছে মাংস পিচটো নহয়নে। মোৰ কিন্তু আৰু ধৈৰ্য নাই দেই, এতিয়া ভাত বাঢ়ি আৰু খোৱাহে কথা। এয়া দেখিছেনে এক থালি ভাত বাঢ়ি ল'লোঁ আৰু লগতে লৈছোঁ নেমু আৰু 2টা গোল জলকীয়া। আৰু মই ইয়াতে ধুনীয়াকৈ এয়া মাংসকণ দি ল'লোঁ। তাৰপিছত আৰু পৰিৱেশন কৰিম নহয়নে। আজিলৈ মোৰ ভিডিঅ'টো ইমানে আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হ'মহি। এতিয়া বাই বাই, শুভৰাত্ৰি।